যদি তীব্ৰ বেগী গাড়ী এখনে ওই অনিষ্ট পেটা কৰি থৈ গুচি যায় তেতিয়া সেয়েহে অনিষ্ট আপোনাৰ জীৱনৰ অনিষ্ট এটা বিচাৰি মই আপোনাৰ ওচৰত লাগি আনে আপুনি লাইফ ইন্সুৰেন্সৰ কাম নকৰে হয় কৰো আৰু মোৰ পলিচি এটা কৰিব আপোনাক চুবুৰি অহা মোৰ বৰ বেছি দিন পোৱা নাই দেই এই মানুহক কথা বুজা কৰোঁতে ক'লে আপুনি বোলে লাইফ ইন্সুৰেন্সৰ কাম কৰে সেয়েহে আপুনি আপোনাৰ আমি পাম আৰু দেই আচ্ছা মই আপোনাক কৈ দিব ধন্যবাদ আচ্ছা এতিয়া কওকচোন আপুনি কেনেকুৱা ধৰণৰ পলিচি দিব বিচাৰিছে মানে আপোনাৰ পৰিয়ালৰ একেবাৰে আকৰ্ষণীয় মানুহ না ঘৰ কোনোবা না পিছত কোনোবা মই বোলে মই তই নাই মই কৰিলে কিবা হ'ব নহয় জানো মই বোলে মই লাগিবই পিছে ভয় মোৰ এটা কথা কৈছে কেনেবাকে যদি আধা মৰা হৈ মই বিচনাত পৰি থাকিবলগীয়া হয় তেতিয়া মই আপোনাৰ সমস্যাটো বুজি পাইছো এনেকুৱা ক্ষেত্ৰত বহুকেইটা পলিচি আছে আপুনি এবাৰ চাই লওকচোন অকণমান ভিতৰ পৰা আহিছে আপুনি all right কেনেকুৱা ধৰণৰ পলিচি যদি তীব্ৰ বেগী গাড়ী এখনে ওই অনিষ্ট পেটা কৰি থৈ গুচি যায় তেতিয়া সেয়েহে অনিষ্ট আপোনাৰ জীৱনৰ অনিষ্ট এটা বিচাৰি মই আপোনাৰ ওচৰত লাগি আনে আপুনি লাইফ ইন্সুৰেন্সৰ কাম নকৰে হয় কৰো আৰু মোৰ পলিচি এটা কৰিব আপোনাক চুবুৰি অহা মোৰ বৰ বেছি দিন পোৱা নাই দেই এই মানুহক কথা বুজা কৰোঁতে ক'লে আপুনি বোলে লাইফ ইন্সুৰেন্সৰ কাম কৰে সেয়েহে আপুনি আপোনাৰ আমি পাম আৰু দেই আচ্ছা মই আপোনাক কৈ দিব ধন্যবাদ আচ্ছা এতিয়া কওকচোন আপুনি কেনেকুৱা ধৰণৰ পলিচি দিব বিচাৰিছে মানে আপোনাৰ পৰিয়ালৰ একেবাৰে আকৰ্ষণীয় মানুহ না ঘৰ কোনোবা না পিছত কোনোবা মই বোলে মই তই নাই মই কৰিলে কিবা হ'ব নহয় জানো মই বোলে লাগিবই পিছে ভয় মোৰ এটা কথা কৈছে কেনেবাকে যদি আধা মৰা হৈ মই বিচনাত পৰি থাকিবলগীয়া হয় তেতিয়া মই আপোনাৰ সমস্যাটো বুজি পাইছো এনেকুৱা ক্ষেত্ৰত বহুকেইটা পলিচি আছে আপুনি এবাৰ চাই লওকচোন অকণমান ভিতৰ পৰা আহিছে আপুনি all right